স্বরেয় স্বরেয়া হাস্যই হস্যু বিভিন্ন ধৰণৰ নাম দিওঁ এই উচ্চাৰণ সম্পৰ্কে মই ইয়াত এটা লিষ্ট বনাইছো এইটো বনাওঁতে অৱশ্য বহুত সময় গৈছে কিছুমান কথা ভুল হয়তো হ'ব পাৰে আপোনালোকে অলপ চাই দিব ইয়াত দুটা গ্ৰুপ কৰিছো এটা আছিল হস্য স্বৰ বৰ্ণৰ তালিকা আনটো আছিল ব্যঞ্জন বৰ্ণৰ তালিকা যদি আমি প্ৰথমতে স্বৰ বৰ্ণখিনি চাওঁ কিন্তু এইখিনিতে আৰু এটা কথা এই বৰ্ণটো আপোনালোকে পাইছিলে নে এইটো কিন্তু এটা স্বৰবৰ্ণ আৰু এটা আছিলে এইটো বাংলা আছিলে আৰু এটা আছিলে এইটো আমি এইটো নাথাকিলে আমি ইয়াক হ্ৰস্ব ঋ বুলি কওঁ কিন্তু ইয়াৰ বেলেগ এটা ৰূপ আছিলে দীৰ্ঘ ঋ এইটো সময়ত এইটো লোপ হৈ গ'ল আৰু এইটো কোৱা হৈছিল হ্ৰস্ব হট্টলিকা এইটো কোৱা হৈছিল হ্ৰস্ব হট্টলিকা এইটো কোৱা হৈছিল দীৰ্ঘ হট্টলিকা আমাৰ পালি যেহেতু পালি প্ৰাকৃত আৰু অৱহট্ট নামৰ এটা ভাষা আছিলে সেই ভাষাৰ পৰা যেতিয়া পালি প্ৰাকৃত আৰু অৱহট্ট নামৰ ভাষা আছিলে সেই ভাষাৰ পৰা অসমীয়ালৈ যেতিয়া আহিছিল তেতিয়া সময়ৰ লগে লগে এইবিলাক কি হৈ গৈছিল লোপ হৈ গৈছিল এই সময়ত সৰ্বমুঠ স্বৰবৰ্ণ আছিল 14টা 11টা আৰু এই তিনিটা কিন্তু এই তিনিটা লাহে লাহে আমাৰ নোহোৱা হৈ গ'ল এটা একচুয়ালি হট্টলিকা বুলি নাই এটা আমাৰ অসমীয়া যিটো উচ্চাৰণ আছে মানে হৰ্ষ হট্টলিকা দীৰ্ঘ হট্টলিকা মানে যখন থেকে আমি অলপ এইটো লৈ যাওঁ ইয়াত বৰ্ণৰ চাৰ্টটো দিয়া আছে এইটো হৈছে শুদ্ধ উচ্চাৰণ পদ্ধতি এইবিলাক হৈছে উদাহৰণ আৰু এইবিলাক হৈছে আমাৰ সমাজত কিছুমান ভুল প্ৰশ্ন এতিয়া চাওক আমি যদি অটো উচ্চাৰণ কৰোঁ আমাৰ সমাজত স্বৰে অ চৰে অ চৰাই অ আৰু কিবা কিবি নাম দিওঁ এই গোটেইবিলাক কিন্তু ভুল কথা এইবিলাক আমি ছাত্ৰ ছাত্ৰীক শিকাব নোৱাৰিম ইয়াৰ উচ্চাৰণ কেৱল মাত্ৰ অ এবাৰ আমি আলে আহিছো আটো আকৌ স্বৰেয়া চৰাইয়া বিভিন্ন ধৰণৰ নাম দিম আমি সৰু ৰচনাৰ ক্ষেত্ৰত এই আকাৰৰ লগত এটা কথা সংগতি কৰি দিওঁ বিশেষকৈ মই দেখা পাইছো এইটো যদি আমি ছাত্ৰ ছাত্ৰীক বানান কৰিব দিওঁ সিহঁতে এইটো পাইকাৰ পা বুলি কয় মই বহুত লক্ষ্য কৰিছো কিন্তু ইহঁতক আমাৰ প্ৰথমতে এই বৰ্ণটো ইহঁতক ধৰিব লাগিব তাৰ লগতহে আমাৰ আকাৰটো দিব লাগিব তাৰ পিছত আমি পদ আকাৰে পা বা পদ আকাৰ পা যি আমি যেনেকৈ শিকাওঁ কিন্তু এইটো পাইকাৰ পা মাইকাৰ মা এইবিলাক ক'লে কিন্তু আমাৰ ল'ৰা-ছোৱালীবিলাকে এনেকৈ কয় কিন্তু আপোনালোকে লক্ষ্য কৰিব গতিকে এইখিনি আমাৰ শুধৰাই দিব লাগিব ঠিক সেইদৰে আমি এইটোলৈ আহি আছোঁ হাস্যই দীঘাৰৈ বিভিন্ন ধৰণৰ নাম দিওঁ আমি আকৌ হৰ্ষৰ ক্ষেত্ৰত হুস্যু হাস্যু বিভিন্ন ধৰণৰ নাম দিওঁ আমি হুস্যুকাৰ কয় হুস্যুকাৰে কু গয় হুস্যুকাৰে কু আচলতে সেইটো ক উকাৰ হে ক'ব লাগিব হৰ্ষ উকাৰ কথাটো হৰ্ষ শব্দটো আনিব নোৱাৰি আমি ঠিক সেইদৰে দীৰ্ঘ ইয়াৰ নাম ৰিক আমি বিভিন্ন ধৰণৰ নাম দিওঁ ছাৰ অলপ আপ স্কুল কৰিব আমি যেটো ৰি বুলি জানো হাৰি হাসৰি শশৰি বুৰবুৰি শাসৰি শশৰি বিভিন্ন ধৰণৰ নাম দিওঁ কিন্তু আচলতে এইটো জাস্ট ৰি ইয়াৰ বাহিৰে একো নাই যেটো বৰ্ণৰ লগত যোগ হ'ব সেইটো কেৱল মাত্ৰ এইটোহে লগ হৈ থাকিব
এই দুটা কি হ'ব চচুৰি চাচুৰি আর শ্বশুরি শাশুড়ি বিভিন্ন ধরনের অবস্থা এগুলো ব্যবহার করে শাশুড়ি 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 বলে এটা তো আমি পালাই এ ওই ক্ষেত্ৰত আমার কোনো ধরনের ভুল না হয় তথাপি আমি পেকার পে মেকার মে এনেকৈ কওঁ আমি ইয়াত লিখি দিছো সেইখিনি আসলে ক'ব লাগিব পদ একারে পে কিন্তু মানে এবাৰ পেকার পে মেকার মে এইখিনি আমি লক্ষ্য ৰাখিব লাগিব ওর ক্ষেত্ৰতো তেনেকুৱা ওৰ ক্ষেত্ৰত আমাৰ ইয়াত অলপ নোট আছে যিসকল উজনি আৰু মধ্য অসমীয়া মানুহে সিহঁতে ওটো উ বুলি উচ্চাৰণ কৰে সকলোৱে নহয় কিছুমানে যেনেকুৱা ধৰি লৈছো আমি ওপৰত কথাটো কওঁতে ওপৰত কৈ দিয়ে ঠিক সেইদৰে চোৰক চুৰ বুলি কয় ভোকক মোৰ ভোক লাগিছে ভোক বুলি কয় আচলতে ইয়াত আমি শিক্ষকসকলেহে ইয়াত অলপ কিছুমান শিক্ষকসকলে ইয়াত সচেতন হ'ব লাগিব আৰু ঔকাৰটো আমি জানোই ইয়াৰ কোনো ব্যতিক্ৰমী ৰূপ নাই তবে স্বৰবৰ্ণ সম্পৰ্কে